নমস্কাৰ আইসকল, আজি আমি সৰ্থেবাৰীত যাই আছোঁ। গোটেইকেইটাই ঠাণ্ডা ইহঁত দুটা শুনি আছোঁ। ভাল লাগিছে, নহ'লে গৰম হ'লেতো যাবই নোৱাৰিলোঁ হয়, মছলা ওলাই গ'লে হয়। এতিয়া বৰষুণ বতৰ যাই আছোঁ বিশেষ এটা কামত। ইহঁত দুটা আৰু গোটেই গাড়ীখনৰ বকি বকি যাই আছে আৰু হাই হেল্ল' কৰি। তাৰপিছত শৰাইঘাটখন পাওঁতে সুধিলোঁ কৈ যাই আছে মই বনাইছোঁ কৰি। সেইফালে ইমান ধুনীয়া পৰিৱেশ। তাৰপিছত আমি মিঠাই ঘৰ এই দোকানখন হ'লোঁ। ইয়াৰে গোল্লা খাই চাবচোন, ৰসগোল্লা কি ধুনীয়া, খুব ভাল লাগে খাই কেনে, ফেমাছ আৰু এই দোকানখন। আমি তাৰ পৰা মিঠাই লৈ মামাহঁতৰ ঘৰ, আমি ইহঁত কইনা ঘৰৰ মানুহে মানে বিয়াৰ তাৰিখ ঠিক কৰিবলৈ আহিছিলে। আমি যাই পাওঁতে দেৰি হ'ল, তেওঁলোকে যাবই ওলালে। দৰা সেৱা কৰি আছে, পাণ তামোল সকলোকে। আমাৰ অৱশ্যে ঘৰৰ পৰা ওলাওঁতেও দেৰি হ'ল, সেইকাৰণে যাই পাওঁতেও মানে দেৰিয়ে হৈ গ'ল, সেইটো খোৱা লোৱা হৈ গ'ল। এতিয়া সেৱা কৰা পৰ্ব চলি আছে। আমি এইখিনিতে যাই পালোঁ, ভাবিলোঁ অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈ দিওঁ। দিনবাৰ চাব আহিছিলে কইনা ঘৰে দৰাৰ ঘৰত। এয়া দৰাই সেৱা কৰি আছে সকলোকে। মই অকণমান থিয় হৈ ল'লোঁ। এয়া মাহী নাতিনীয়েক এইটো, আৰু এইটো আৰু এতিয়া আমি বাহিৰতে মানে বাৰাণ্ডাতে আৰু পাৰি ভাত খাই আছোঁ গোটেইকেইটাই। মাংস মোৰ দেহৰটো কেমেৰাটো একদম মানে কাঁহীৰ ওচৰলৈ লৈ গৈছে। আমি গোটেইকেইটাই খাইছোঁ। আৰু আমাৰ কাষতে আছে ডাঙৰ মামা, তেওঁ খাই আছে ভাত, আৰু তেওঁৰ কাষতে আছে মহা। এই মাহী বাকীকেইটা চাই আছে, ৰখি আছে আৰু কাৰোবাক এইফালে কৰ্ম চলি আছে। আৰু এই ভিতৰতো সৰু সৰু পোৱালীবিলাকক খাব দিছে। এইগিলা বহু এইগিলা ৰাজা মোক একবাৰ কেমেৰাটো ঘূৰাই দিবা দিছে, ঘূৰাই দিছে। এয়া গোটেই পৰিৱেশটো। আৰু এয়া মামা, এইটো টুপি পিন্ধা সৰু মামা, আমাৰ এই দেওৰ তাৰ ল'ৰাটো। তাক ভাবি অকণমান জোকাও কাষলৈ যাই কিনে মাংসটো মুখত দিব দিছিলোঁ। সি বুৰ্বকে মোৰ কেমেৰাতে মাংসটো লগাই দিব খুজিছিলে হাতখন, ভাত খোৱা হাতেৰে। খাই আছে আৰু দেউতাকৰ লগত বহি একেলগে। আৰু আমাৰ ইফালে মই যে কৈছিলোঁ সৰু মামাৰ মামী, আৰু এইটো সৰু ল'ৰা, আৰু এই ভিতৰত খাই আছে আৰু এক বেটছে। তাৰপিছত আমি খাই লৈ আহি আৰু ৰাতি হ'ল 7:30 8টা বজাত ভোক লাগিল বোলে, চাহ খাব সোমালোঁ। প্ৰথম চাহ খাব সোমালোঁ। মই বহি আছোঁ আৰু এয়া ময়ো